এয়া ৰাতিপুৱাৰ পৰা হিয়া দেখিছে ৰাতিপুৱা মানে উঠাৰ পৰা তাই মানে 1 সেকেন্ড একে ঠাইতে নথকা হ'ল খোজ কাঢ়িব পৰা হোৱাৰ পৰা ধৰি মানে এতিয়া দেখিছেনে এতিয়া মানে ভিতৰৰ ৰাস্তাবিলাক চিনি পালে গেটৰ বাহিৰ হৈ যায় আৰু এতিয়া গৈছে এই আমাৰ খুৰাহঁতৰ ঘৰ আৰু তালৈ গৈছে তাত মানে মিস্ত্ৰীয়ে কাম কৰি আছে যে তালৈ গৈছে এতিয়া আৰু বাৰে বাৰে লৈ আহোঁ আকৌ যায় এই এটা পিছে পিছে মানুহ এটা লাগেই ঘূৰি ফুৰিবলৈ everyone welcome back to my YouTube channel মই মিনাক্ষী মোৰ YouTube channel অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ইফালে হিয়া হৈ আছে একদম মাখি উৎপাত দেখিছে গোটেই মাখিয়ে মানে আগুৰি ধৰিছে ইমান যে মাখি আৰু এতিয়া বাজিছে 10:30 আৰু খাই কৰি হৈ গ'ল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে অলপ দেৰি হ'ল আৰু আজি আছে অন্নপ্ৰসন্ন মাতিছিলে মানে ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু কিন্তু নেযাওঁ বুলি ভাবিছোঁ দেখিছে ন মোৰ চকুটো মানে পুৰা হেৰি হৈ গৈছেগৈ আচিনা ওলাইছে নেকি অলপ ফুলিছে সৰু হৈ গৈছেগৈ চকুটো আৰু তাকে এতিয়া যাওঁ নাযাকে ভাবি আছোঁ এতিয়া নগ'লেও নহয় বেয়া পাব আগতেও বিয়াত মাতিছিলে যোৱা নহ'লে আৰু সেইকাৰণে ভাবিলোঁ কি আজি যাম আমি 12:30 বজাত আৰু এইফালে তাইক গা চা ধুৱাই কৰি খুৱাই দিলোঁ খুৱাই কৰি লৈ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ হিয়া উঠিলেই মানে তাইক ডালিমৰ ৰস অলপ খুৱাই দিম বুলি ভাবিছোঁ আৰু ডালিমটো এনেকৈ গোটাকৈ দিটো খুৱাব নোৱাৰি গুটিটো এৰুৱাই দিব লাগিব আৰু এই ডালিমৰ মই গুটিবিলাক এনেদৰে এৰুৱাই লৈছোঁ লৈ গোটেই মানে চাকনিত চেকি মই তাৰ ৰসটো উলিয়াই পেলাই হিয়াক মানে বটলত ভৰাই দিম তেনেকৈ খাব আৰু তাই এয়া দেখিছে নহয় এনেকৈ মানে উলিয়াব ভাল ৰসটো আৰু যেতিয়া মিক্সিত দিয়া যায় মিক্সিত দিলেও মানে গুটিটো গুৰি হৈ যায় যে তেতিয়াও চেকি দিলে তেতিয়াও কথা নাই বাৰু চেকি দিলে একো নাই কিন্তু এনেকৈও সুবিধা হয় ইয়াৰ লগতে হৈ যায় বাৰু আৰু এয়া দেখিছে এইখিনি ওলাইছে এটা ডালিমৰ আৰু এইবিলাক গুটিবিলাক আৰু তাইক কি কৰিম এতিয়া মানে তাই গাখীৰ পানী খোৱাৰ বটলটো এইটো পানী খোৱাৰ বটলত তাতে মই ভৰাই দিম আৰু এনেকৈ খুৱাই দিম আৰু ওলাই কৰি হৈ গ'ল আৰু মোৰ চকুটো কেনেকুৱা যে লাগিছে কি কৰিম আৰু যাবতো লাগিবই আৰু কমেণ্টত জনাব দেই কেনেকুৱা লাগিছে আৰু এই কাপোৰযোৰ দেখিছেনে এইযোৰ কাপোৰ মোৰ ৰিং চেৰেমনিত দিছিলে আৰু তেতিয়া পিন্ধাই মই কাপোৰযোৰ আজি পিন্ধিছোঁ আৰু পিন্ধাই নাই মাজত বাৰু আজি ভাবিলোঁ কেইযোৰকে পিন্ধি যাওঁ আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব আৰু এইফালে হিয়াকো ওলাই কৰি দিছোঁ এইফালে পিছত বহিছে হিয়া আৰু ইয়াক খুৰী এফালে মা হাজৰিকা আহি পোৱাৰ লগতে আমাক একেবাৰে মানে খোৱাৰ ঠাইতে লৈ আহিলে আগতে কৈছে কি মানে খাই কৰি লওক আৰু মানুহ নহওঁতে আৰু আমি গৈ পাই আমি খাব ল'লোঁ খাই কৰি ল'লোঁ আমি আহি পোৱাৰ মানে এইয়া টিকলিজনী টোপনিয়ে গ'ল আৰু ভাবিলোঁ গিফ্টটো দিওঁ আৰু তাইক নুঠাওঁ এতিয়া শুইছে যদি শুৱক আৰু অলপ শুই লওক আৰু মানুহৰ ভিৰ থাকিলে তেনেকৈ শুবও নোৱাৰে আইতা ক'ত গ'ল আইতা এইফালে হিয়াক দেখিছে নহয় আমি যে খাবলৈ গ'লোঁ তাইক মানে থৈ গ'লোঁ খুৰাকৰ লগত আৰু তাই মানে কি হ'ল একে ঠাইতে থকা নাই আৰু তাই গোটেইখন ঘূৰি ফুৰিছে আৰু ল'ৰা ছোৱালীবিলাক দেখিছে যে সিহঁতৰ ওচৰত যায়গৈ আৰু বেলুনবিলাক দেখিছে বেলুন আনিব যায় তাই মানে একে ঠাইতে নাই তাই ধুনীয়াকৈ ঘূৰি ফুৰিছে বাৰু এয়া দেখিছে নহয় তাই ছোৱালীজনীৰ ওচৰত গৈছে তাইৰ ওচৰত মানে তাই পলিথিন এটা লৈ আছে আৰু তাইৰ ওচৰত গৈছে এয়া দেখিছে ল'ৰা ছোৱালীবিলাক দেখি তাই মানে কিমান ভাল পাইছে আৰু বেলুন টানিব গৈছে ইয়াৰ কাম এইটো কি বেলুন বেলুন হিয়া এইটো কি দিব লাগিছিলে ন বেলুন
এইফালে খাই কৰি আহি মুখত এখন তামোল ভৰাই লৈছোঁ আৰু মাছ মাংস খালে মানে তামোল অলপ নাখালে ভাল নালাগে ইমান নাখাওঁ বাৰু কেতিয়াবা খাওঁ অলপ চলপ আৰু এইফালে মানে তাই মানে ৰখি থকা নাই তাই মানে কি হ'ল আগৰ যোনটো বেলুন লৈ আহিছিলে বেলুনটো ফুটিলে এতিয়া আকৌ তাই বেলুন খুজিব গৈছে দেখিছে নহয় আকৌ বেলুন লৈ আহিছে তাই আৰু একেবাৰে ভয় নকৰে মানে ধুনীয়াকৈ ঘূৰি ফুৰিছে আৰু কোনোবাই মাতিলে কৰিলেও গুচি যায় তাই ভয় নকৰে আৰু সেইকাৰণে অলপ তাই আৰু আমি বেছি টাইম নকৰোঁ আমি যামগৈ এতিয়া তাইকো যিহেতু তাই উঠাই কৰি লৈ আহিছোঁ আৰু তাইকো কিবা এটা খুৱাই দিব লাগিব ঘৰত গৈ খুজি আজা গাড়ী ঘূৰালে পাপা এইফালে ক'ত গ'ল হিয়া ক'ত গ'ল হিয়া দুষ্ট হিয়া 1 সেকেন্ড বহি নাথাকিলে দুষ্ট হিয়া বাইক আহিছে হা আৰু আমি পালোহি ঘৰ আৰু মা বেটিক কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই আৰু আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আজিলৈ আহিছোঁ তেন্তে বাই